শ্ৰদ্ধেয় ছাৰ বাইদেউসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু মহোদয়ে টুইটাৰ যোগে এক বিশেষ খবৰ দিছে। তেখেতে টুইটাৰত লিখিছে যে দ্য ফাইনেল মেৰিট লিষ্ট অফ LP and UP টিচাৰ্ছ আণ্ডাৰ এলিমেণ্টেৰী এডুকেশ্যন ফৰ এপইণ্টমেণ্ট অন 25 May will be published today at 4 PM in de.assam.gov.in পৰ্টেল। গতিকে আপোনালোকে বুজি পাইছে যে লৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰীত শিক্ষক পদৰ বাবে আবেদন কৰা কেণ্ডিডেটসকলৰ উত্তীৰ্ণসকলৰ আজি ফাইনেল লিষ্ট প্ৰকাশ হ'ব। ইতিমধ্যে দুখনকৈ প্ৰভিঞ্চিয়েলাইজ লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছিলে আৰু আজিৰ লিষ্টখন হ'ব ফাইনেল লিষ্ট। আজি যিসকলৰ নাম লিষ্টত থাকিব তেখেতসকলে অহা 25 তাৰিখে এপইণ্টমেণ্ট লাভ কৰিব। গতিকে শিক্ষক বন্ধুসকল, যিসকলে আজি লিষ্টত আজি যাৰ নাম থাকিব তেখেতসকলক মই মোৰ চেনেলৰ ফালৰ পৰাও আগন্তুক শিক্ষকতাৰ বৃত্তিৰ প্ৰতি তেখেতসকলক স্বাগতম জনাইছোঁ। গতিকে আজি এইটোৱে আছিলে গুৰুত্বপূৰ্ণ খবৰ। আজি আপোনালোকে 4 বজাৰ পিছত ৱেবছাইটত গৈ নিজৰ নামসমূহ ফাইনেল লিষ্টত দেখা পাব।